বেকগ্ৰাউণ্ড দেখিলে আপোনালোকে নিশ্চয় অনুমান কৰিছে মই আজি এখন ধুনীয়া চাহ বাগানত আছোঁ আৰু এই বাগানৰ পৰা কেনেকৈ গ্ৰীণ টি প্ৰস্তুত হয় ইয়াৰ খেতিৰ যিটো প্ৰচেছ লগতে গ্ৰীণ টি মেকিং প্ৰচেছ হোমমেড মেকিং প্ৰচেছ এইবিলাক সকলোবিলাক আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম লগতে তেওঁ কেনেকৈ তেওঁ নিজে মেনুফেকচাৰিং কৰে পেকেজিং কৰে আৰু সেই যিটো চাহপাতটো সেই চাহপাতটো অসমৰ বাহিৰতো পঠায় লগতে আমাৰ বাবে এটা ভাল খবৰ যে তেওঁ এই চাহপাত সুদূৰ বিদেশলৈও ৰপ্তানি কৰে গতিকে বলকচোন আমি তেওঁৰ সৈতে এই প্ৰসংগত কিছু কথা পাতোঁ আপোনাক আমাৰ প্ৰতিবিম্ব অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে আপোনাৰ নামটো আৰু কি মোৰ নাম দীনবন্ধু দাস গাঁও কটকবাৰী জিলা বঙাইগাঁও মই আজি এই প্ৰতিবিম্ব লাইভক মোৰ বাগানলৈ আহি এই ইউটিউব ভিডিঅ' কৰাৰ কাৰণে তেওঁলোকক এই সুযোগতে ধন্যবাদ জনাইছোঁ তাৰপিছতে মই 2010ত প্ৰথম মানে মোৰ বন্ধুসকলৰ মানে পৰামৰ্শ মতে এই বাগান আৰম্ভ কৰোঁ তাৰপিছত 2014 চনত মোক এই বাগানখন কেনেকৈ অৰ্গেনিক কৰি মানে তাৰ পৰা গ্ৰীণ টি ব্লেক টি বা ব্লু টি এনেকৈ বনাব পাৰি এই সম্পৰ্কে মোৰ বন্ধুসকলে কিছু ক'লে তাৰপিছত মই বিভিন্ন ঠাইত এনেকৈ 2016 চনৰ মই অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত ট্ৰেইনিং লওঁ তাৰ আগতে টি বোৰ্ডৰ পৰা মই ডিব্ৰুগড়তো ট্ৰেইনিং ল'ব গৈছিলোঁ বিভিন্ন ঠাইত প্ৰশিক্ষণ লৈ গ্ৰীণ টি বনোৱা কৌশলটো শিকোঁ তাৰপিছত তাৰ লগে লগে ব্লেক টি বনোৱা তাৰপিছত ব্লু টি কেনেকৈ বনাব লাগে এইবিলাক শিকি আজি মই এনেকৈ মানে ইণ্ডিয়াৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই চাহ মানে কি কৰি আছোঁ বিক্ৰী কৰি আছোঁ তাৰপিছত বিদেশলৈও গৈছে কিন্তু পোনপটে মই বিদেশলৈ পঠিওৱা মোৰ যিহেতু এক্সপৰ্ট লাইচেঞ্চ নাই সেইকাৰণে মই নিজাববীয়াকৈ বিদেশত পঠিয়াব পৰা নাই আনৰ থ্ৰুদি মই মানে বেলেগ এক্সপৰ্টাৰ থ্ৰুদি বিদেশলৈও চাহ ৰপ্তানি হৈ আছে ইয়াত কিমানমান আছে মাটি মোৰ এতিয়া 2.5 বিঘা মাটি আছে আৰু এই কমপ্লিট মানে জৈৱিক হয় আৰু এইবাৰ এটা নতুনকৈ মই ইয়াত মানে চাহৰ মাজত কেনেকৈ কল খেতি কৰিব পাৰি সেই সম্পৰ্কেও মানে মই পৰীক্ষামূলকভাৱে কিছু কলগছ ৰোপণ কৰিছোঁ চাহ খেতিৰ মাজত এনে বয়স কিমানমান এই মানে হ'ল 11 বছৰ ৰানিং চলি আছে 11 বছৰ এই আপুনি বছৰত কেইবাৰ পাতবিলাক ছিঙে বছৰত পাত মানে আমি প্ৰায় এই 40টামান প্লাকিং পাওঁ এনে যদি হয় 30টামান পোৱা যায় এই কিহৰ ক্ষেত্ৰত এই চিট দিলে কিন্তু গ্ৰীণ টিৰ কাৰণে যিহেতু 4 দিনতে প্লাকিং কৰি 4 দিন বা 5 দিনৰ ভিতৰত প্লাকিং কৰিব লাগে সেইকাৰণে প্লাকিং ৰাউণ্ডটো অলপ বেছি হয় বেছি হোৱাৰ কাৰণে অলপ বেছি ৰাউণ্ড পোৱা যায় আৰু 40-42টামান ৰাউণ্ড পোৱা যায় এনে খেতিটো আপুনি পূৰা টোটেলি অৰ্গেনিক হয় কমপ্লিট অৰ্গেনিক কি ইউজ কৰিছে ইয়াতে মই গোবৰ বা কেঁচু সাৰ এইবিলাক সাৰৰ ভিতৰত ইউজ কৰোঁ তাৰপিছত মই কিছু জৈৱিক কীটনাশক যেনেকৈ মানে গৌমূত্ৰৰে বা পঞ্চগব্য বনায় এনেকৈ পঞ্চগব্য আছে কি আৰু তেনেধৰণৰ কিছুমান নাৰিকলৰ পানী তাৰপিছত তাৰ লগত আৰু গৌমূত্ৰৰ লগত কিছু বস্তু মানে মিক্স কৰি আমি কিছু কীটনাশক বা মেনিউৰ কিছু মানে প্ৰডাক্ট কৰোঁ এই খেতিৰ প্ৰচেছটো কেনেকুৱা এনে মানে কেনেকৈ কি ধৰণৰ মই প্ৰথমে কথা হৈছে মানে গোটেই মানে চাহৰ গুড়িটো আনি মানে কি কৰা হয় মানে তাৰ পৰা নাৰ্চাৰীত পুলিটো বনাই লোৱা হয় পুলিটো বনোৱাৰ পিছত 9 মাহমানত পুলিটো কমপ্লিট হৈ যায় যেতিয়া পুলিটো কমপ্লিট হোৱাৰ পিছত আমি মাটিটো ভালদৰে চাহপাত মানে চাহপাত কৰি লোৱা হয় ট্ৰেক্টৰে হওক বা তেনেকৈ নহ'লে ভালকৈ চাহপাত কৰাৰ পিছত বোনবাত কমপ্লিট কৰাৰ পিছত তাত ডিষ্টেঞ্চত পুলিখিনি ৰোৱা হয় তেতিয়া কি হয় যেতিয়া অৰ্গেনিক বাগানৰ ক্ষেত্ৰত আমি কোনো কেমিকেল সাৰ ইউজ কৰিব নোৱাৰোঁ ইউৰিয়া পটাছ এইবিলাক ইউজ কৰিব নোৱাৰোঁ তেতিয়া কেঁচু সাৰ আৰু যথেষ্ট পৰিমাণৰ গোবৰ মানে গৰুৰ গোবৰ প্ৰয়োগ কৰা হৈছে তাৰপিছত আমি কিছু গছৰ পাত জাৰ্মনি গছৰ পাত এইবিলাকক কীটনাশক হিচাপে মানে তাত আমি দিছোঁ মাটিটো কেনেকুৱা হোৱা উচিত মানে যিকোনো মাটিতে হ'ব যিকোনো নহয় এতিয়া মাটিটো আগতে পৰীক্ষা কৰি ল'ব লাগে মাটিৰ pH লেভেলটো সাধাৰণতে মানে 5.5ৰ পৰা 6.5ৰ ভিতৰত থাকিলে ভাল হয় তাতকৈ যদি বেছি হয় অৰ্থাৎ মাটিটো ক্ষাৰকীয় হ'ব লাগে আমলিক মাটিত চাহ খেতিটো সিমান ভাল নহয় গতিকে আমাৰ এই মাটিবিলাকৰ pH লেভেলটো 5.5ৰ পৰা 6ৰ ভিতৰতে আছে ৰঙা মাটি বগা মাটি সেনেকুৱা কথা নহয় pH লেভেলটো যদি ঠিক থাকে আপোনাৰ 5.5ৰ পৰা 7.5লৈকে হয় ইয়াৰ ভিতৰত যদি থাকি যায় তেতিয়াহ'লে তাত চাহ খেতিটো হৈ যায় এনে এবিঘা মাটিত যদি আমি কৰোঁ
খৰচ হিচাপত কিমান খৰচ হ'ব? খৰচ মানে আগতেতো খৰচ আপোনাৰ যেতিয়া কৰিছিলোঁ তেতিয়া যথেষ্ট কম আছিল। এতিয়া অৱশ্যে আমি তেতিয়া পুলিৰ দাম 3-4 টকা আছিলে, এতিয়া পুলিৰ দাম প্ৰায় 8 টকামান হয়। এবিঘা মাটি যদি খেতি কৰিব লগা হয় তেতিয়াহ'লে মানে 1600 পৰা 2000লৈকে পুলি মানে কি কৰিব পাৰি। তাৰমানে চাহৰ হৈ থাকে ছিষ্টেমটো 2 ধৰণৰ থাকে, ডাবুল হেজ আৰু ছিংগল হেজ। মোৰ বাগানখন যিহেতু ছিংগল হেজ, ইয়াতে প্ৰায় 1600 পুলি আছে প্ৰতি বিঘা মাটিত, আৰু ডাবুল হেজ হ'লে প্ৰায় 1800 পৰা 2000লৈকে পুলি এবিঘা মাটিত লাগে। সেই অনুপাতে যদি এতিয়া পুলিৰ দামটো অলপ বাঢ়িছে, এতিয়া প্ৰায় 8 টকামান হৈছে এটা পুলিৰ দাম। 8 টকা হ'লে 16,000 টকা পুলি লাগিল, তাৰপিছত মাটি চাহপাত কৰাৰ 20,000 আৰু ৰোৱা থোৱা প্ৰায় 25-30,000 মান টকা খৰচ হয় প্ৰতি বিঘা মাটি, মানে আৰম্ভণিতে। এইখিনি মানে 1 বিঘা মাটিৰ খৰচ, আৰু আমাৰ ডেকা ল'ৰাবিলাকে এনেকৈ মানে হয়তো ইচ্ছা কৰিলে কৰিব পাৰে। এনে কিবা ট্ৰেইনিঙৰ প্ৰয়োজন আছে নেকি? চাহ খেতিৰ আৰম্ভণিত মানে কি, চাহ খেতিৰ এটা শব্দ মানে সদায় মনত ৰাখিব লাগে, ভুল শব্দটো চাহ খেতিত নাই। মানে ভুল কৰিলে এই ভুলটো 100 বছৰলৈকে ৰখি যাব। সেইকাৰণে মানে চাহ খেতিয়কসকলে যাতে ভুল নহয়, আৰম্ভণিৰ পৰা তেওঁলোকে প্ৰথমতে কিছু কথা জানি ল'ব লাগে। জানি তাৰপিছতে জনা মানুহৰ পৰা কিছু পৰামৰ্শ লৈ তাৰপিছতে চাহ খেতিটো আৰম্ভ কৰিব লাগে। যেনেকৈ চাহটো ৰোৱাৰ প্ৰতিটো লাইনৰ ব্যৱধান কিমান হ'ব লাগে, প্ৰতিডাল গছৰ ব্যৱধান কিমান হ'ব লাগে, তাৰপিছত কিমানখিনি ফাকত মানে ড্ৰেইন দিব লাগে চাহৰ ক্ষেত্ৰত, আৰু চাহৰ ড্ৰেইনবিলাক কিমান দ হ'ব লাগে, এই সম্পৰ্কে কিছু জ্ঞান আগতে আহৰণ কৰি ল'লে ভাল হৈ যায়। এই যে আমি দেখিছোঁ এই গছবিলাকত কিবা হালধীয়া লগাই থৈছে, এইবিলাক কি? এইটো যিহেতু মোৰ বাগানখন অৰ্গেনিক বাগান হয়, এইটো য়েলো ষ্টিক। ইয়াতে কিছুমান চাহৰ অনিষ্টকাৰী পোক পৰুৱা, ইয়াতে কিছু এই য়েলো ৰংটো মানে কিছুমান পোক পৰুৱাই সদায় আকৰ্ষণ কৰে, আৰু তাত কিছু এটা আঠা আছে, সেই আঠাটোত আহি যেতিয়া পোক পৰুৱাই য়েলো ৰংটো আকৰ্ষণ আহি পৰাৰ পিছত তাত লাগি ধৰে আৰু সেই চাহত ক্ষতি কৰিব নোৱাৰে। সেইকাৰণে এইটো ষ্টিক দিয়া হৈছে। এতিয়া ধৰক কাৰোবাৰ মাটি আছে, কিন্তু কি কৰিম তেওঁলোকে উপায় নাপায়, মানে এনেকুৱা হয় মানে দিয়া নাপায়। এতিয়া বিশেষকৈ আমাৰ নিবনুৱা যিবিলাক যুৱক যুৱতী আছে, তেওঁলোকৰ ক্ষেত্ৰত মানে তেওঁলোকৰ আগ্ৰহী হয় কৰাৰ কাৰণে, কিন্তু প্ৰপাৰ নলেজৰ অভাৱত তেওঁলোকে কৰিব নোৱাৰে। আপুনি এই বিষয়ত কি ক'ব? এই বিষয়ত মানে হৈছে কি, প্ৰথমে তেওঁলোকে মানে চাহ খেতি, আজিকালি ক্ষুদ্ৰ চাহ খেতি কৰা বহুত ডেকা ল'ৰা আছে, তেওঁলোকে যদি কি হয় প্ৰশিক্ষণ ল'ব বিচাৰে, যিকোনো ক্ষুদ্ৰ চাহ খেতি কৰা মানুহৰ ওচৰত আহিলেও ল'ব পাৰিব, বা যদি অৰ্গেনিক কৰিব বিচাৰে, মানে জৈৱিকভাৱে যদি চাহ খেতিখন কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ ওচৰত আহিলেও আমি তেওঁলোকক যথেষ্টখিনি যিমানখিনি জানো আৰু সিমানখিনি শিকাই দিব পাৰিম। ডিমাণ্ডটো বেছি যদি এইটোৱে অৰ্গেনিকত সদায় ডিমাণ্ডটো বেছি, আৰু অৰ্গেনিকৰ ডিমাণ্ড গোটেই পৃথিৱীতে আছে। এতিয়া কেমিকেল হ'লে সেই বস্তুটোৰ হৈছে কি, তাত সদায় ডিমাণ্ডটো কম হয় মাৰ্কেটত। গতিকে অৰ্গেনিক বস্তুটোৰ ডিমাণ্ড গোটেই পৃথিৱীত আছে, গোটেই যিকোনো ঠাইতে বিক্ৰী কৰিব পাৰিব। তাৰ কাৰণে কিছু প্ৰচিডিউৰ মেইনটেইন কৰিব লাগে, যেনেকৈ অৰ্গেনিক চাৰ্টিফিকেশ্যন, এক্সপৰ্ট লাইচেঞ্চ বা তেনেধৰণৰ আৰু বহুত ডকুমেণ্টছ আছে। সেইখিনি যদি কৰে তেতিয়াহ'লে বিদেশলৈও তেওঁলোকে ৰপ্তানি কৰাৰ সুবিধা পাব। মানে আপুনি কিমান ছাকচেছ চাহ খেতি কৰি? মই যেতিয়া 2010ত প্ৰথম বাগান আৰম্ভ কৰিছিলোঁ, তেতিয়া মোৰ অৱস্থা একেবাৰে শোচনীয় আছিলে। তাৰপিছত মই বাগান কৰি যেতিয়া গ্ৰীণ টি প্ৰশিক্ষণ লৈ গ্ৰীণ টি বনাব পালোঁ, এতিয়া মাৰ্কেটিং কৰি মই এই চাহৰ ওপৰত মোৰ সৰু পৰিয়ালটো মই চলাই আছোঁ সুন্দৰকৈ। আপুনি চাহবিলাক নিজেই মেনুফেকচাৰিং কৰে আৰু মাৰ্কেটিঙো নিজেই কৰে? হয়, মাৰ্কেটিঙো নিজেই কৰে। আপুনি কি প্ৰচেছত কৰে? এতিয়া কথা হৈছে কি, মই যেতিয়া গ্ৰীণ টি প্ৰথম বনালোঁ, তেতিয়া মাৰ্কেটিং কৰাৰ আগতে আপুনি যেতিয়া গ্ৰীণ টি বনাই পেকেটিং কৰিব, তেতিয়া কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হয়। প্ৰথমতে আপোনাক ট্ৰেড লাইচেঞ্চ আপুনি কৰিব লাগিব, তাৰপিছত FSSAI কৰিব লাগিব, তাৰপিছত উদ্যোগ বিভাগৰ পৰা উদ্যোগ আধাৰ বনাব লাগিব। আপুনি যে এটা উদ্যোগ খুলিব, তাৰ কাৰণে উদ্যোগ আধাৰ লাগিব। তাৰপিছত যদি অৰ্গেনিক কৰে, অৰ্গেনিক চাৰ্টিফিকেশ্যন কৰিব লাগিব। এতিয়া আমাৰ মানে এটাই বাকী আছে যে এক্সপৰ্ট লাইচেঞ্চ। এক্সপৰ্ট লাইচেঞ্চখন যদি হয়, তেতিয়াহ'লে মই পঞ্চায়তে মোৰ এই চাহ মই বিদেশলৈ নিজাববীয়াকৈ মই বিদেশলৈ পঠিয়াব পাৰিম। এনে আমি শুনিছোঁ আপুনি আমাৰ চাহবিলাক মানে অষ্ট্ৰেলিয়া এক্সপৰ্ট। মই এতিয়ালৈকে চাহ মোৰ বেলেগ এক্সপৰ্টাৰ থ্ৰুদি অষ্ট্ৰেলিয়া বা ইংলেণ্ড বা দক্ষিণ কোৰিয়া এনেকৈ বিভিন্ন দেশত গৈছে, কিন্তু মই নিজাববীয়াকৈ দিব পৰা নাই। এইখিনিতে মই এটা কথা উল্লেখ কৰোঁ, 2016 চনত ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ নিউ দিল্লীলৈ গৈছিলোঁ। যাওঁতে তাত মোৰ ৰাছিয়ান এম্বেচিয়ে, ৰাষ্ট্ৰদূতে মানে মোৰ চাহ তাত কিনি তেওঁলোকে লৈ গৈছিল, আৰু আমি তাত ইৰাকলৈও মানে ইৰাকৰ কিছু গ্ৰাহকেও আমাৰ পৰা ব্লেক টি যথেষ্ট পৰিমাণে কিনিছিলে। তাৰোপৰি আমাৰ চেন্নাই, তাৰপিছত বাংগালোৰ, মহাৰাষ্ট্ৰ এনেকৈ বিভিন্ন ঠাইত আমাৰ চাহ তেনেকৈ যায়। আৰু মানে কৃষি বিভাগৰ পৰা কিবা সহায় পাইছিল? চৰকাৰী এতিয়ালৈকে কোনো ধৰণৰ সহায় পোৱা নাই। বিচাৰিছিল?
বিচাৰিছিলোঁ টি বোৰ্ডৰ পৰা মানে এপ্লাইও কৰিছিলোঁ মানে ছাবচিডিৰ কাৰণে নাপালোঁ তাৰপিছত অসম চৰকাৰে যি প্ৰতি বিঘা মাটিত 5,000 টকাকৈ যি অনুদান দিয়াৰ কথা কৈছিল তাতো এপ্লিকেশ্যন কৰা হৈছিল কিন্তু সেইবিলাকো আমি নাপালোঁ আপুনি পেকেটবিলাক কি নিজে ক'ৰ পৰা আনিছে পেকেটবিলাক মই খালী পেকেটটো মই কিনি আনো এই দিল্লীৰ পৰা কিছু কলিকতাৰ পৰাও আহে ব্ৰেণ্ডিং কৰিছে ব্ৰেণ্ডিং অলৰেডি মোৰ মানে নিজা এটা DB গ্ৰীণ টি হিচাপে এটা ব্ৰেণ্ড কৰা হৈছে কিন্তু ব্ৰেণ্ডটো এতিয়ালৈকে মই ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই FSC চাৰ্টিফিকেট লৈছোঁ তাৰপিছত মই ট্ৰেড লাইচেঞ্চ লৈছোঁ তাৰপিছত মোৰ ৰিচেণ্টলি GSTও মই বনাইছোঁ গোটেইখিনি মোৰ হৈছে সম্পূৰ্ণ এতিয়া এই ব্ৰেণ্ডটো মই যেতিয়া পেকেটটো আনি মই ইয়াতে প্ৰেছত প্ৰিণ্ট কৰি লৈ তাৰপিছত মই বস্তুটো পেকেট কৰোঁ পেকেট কৰি মোৰ DB গ্ৰীণ টি কি কৰি মই এতিয়া বিদেশত মই মানে কি কৰিম বাহিৰত মানে ব্যৱসায় কৰি আছিলোঁ অকল গ্ৰীণ টি আছেনে আৰু বেলেগ নাই গ্ৰীণ টিৰ লগতে মই ব্লেক টি বনাওঁ তাৰপিছত ঢেঁকী টি বনাওঁ আৰু ব্লু টি বনাওঁ চবটো এই একেটাই বস্তু একেটাই গছ কিন্তু যিটো মেনুফেকচাৰিং প্ৰচেছ সেইটো সম্পূৰ্ণ ডিফাৰেঞ্চ হয় প্ৰতিটা চাহৰ ক্ষেত্ৰত যিটো মেকিং প্ৰচেছ থাকে কেইটা এইটো মোটামুটি 4টা ষ্টেপ থাকে এটা প্ৰথম হৈছে প্লাকিংটো একদম ৰাতিপুৱা আৰ্লি ইন দ্য মৰ্ণিং যিমান সোনকালে পৰা যায় ৰাতিপুৱা 9 বজাৰ আগতে মানে প্লাকিং কৰা হয় পাতটো ছিঙি অনা হয় তাৰপিছতে কি কৰা হয় ষ্টিম কৰা হয় তাক ছিঙি আনি যিমান সোনকালে পৰা যায় কিমান সময় ষ্টিম 1 মিনিটৰ পৰা কেতিয়াবা 50 ছেকেণ্ডতো হৈ যায় 1 মিনিট বা 50 ছেকেণ্ডৰ ভিতৰত ষ্টিমিং কমপ্লিট হয় আৰু ষ্টিমিং কৰাৰ পিছতে তাক আনি এটা ৰোলিং দিয়া হয় ৰোলিং দি 1 ঘণ্টা বা 2 ঘণ্টামান সময় তাক উইডাৰিঙত ৰখা হয় মানে পাতটো অলপ শুকোৱা হয় শুকাই কিনে তাৰপিছত আকৌ ছেকেণ্ড ৰোলিং এটো দিয়া হয় ছেকেণ্ড ৰোলিং দিয়াৰ পিছত আকৌ তাক 3 ঘণ্টামান শুকোৱাৰ পিছত কমপ্লিটলি ছান পাই সূৰ্যৰ পোহৰত ইয়াত শুকোৱা হয় আৰু এই গ্ৰীণ টিটো DB গ্ৰীণ টিৰ এটা স্পেচিয়েলিটি হ'ল কি ই সূৰ্যৰ পোহৰত মানে সূৰ্যৰ ৰশ্মিতহে তাক তাপত শুকোৱা হয় এইখিনি হ'ল মানে বনোৱা ছিষ্টেম তাৰপিছত যেতিয়া 2-3 ঘণ্টামান ছানলাইটত শুকোৱাৰ পিছতে সি মানে একদম পুৰা প্ৰচেছিং হৈ যায় এই গোটেই প্ৰচেছিং কৰাৰ সময়ত 8 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত কমপ্লিট হৈ যায় ই মানে গ্ৰীণ টি বনোৱা প্ৰস্তুত হৈ যায় এতিয়া আপোনাৰ প্ৰডাক্ট অলপ দেখাই দিয়ক কি আছে মোৰ প্ৰথমে আছে এই গ্ৰীণ টি DB গ্ৰীণ টি ইয়াতে মোৰ গোটেইখিনি বস্তু দিয়া আছে মোবাইল নাম্বাৰ ইমেইল হোৱাটছআপ এইটো কিমান আছে এইটো 100 গ্ৰাম দামটো আছে 295 আৰু যে কৈছিলে ব্লেক টি এইটো আছে DB ব্লেক টি এইটোৰ দাম 260 100 গ্ৰামৰ ইয়াৰ বনোৱা প্ৰচেছটো অলপ বেলেগ হয় গ্ৰীণ টিৰ নিচিনা ই পাতটো ছিঙি আনি মানে উইডাৰিঙৰ কাৰণে 12 ঘণ্টামান উইডাৰিঙত ৰাখিব লাগে তাৰপিছত পাতটো যেতিয়া লেহুকা হৈ যায় তেতিয়া আমি গম পাওঁ যে পাতটো তেতিয়া ৰোলিং কৰা কেতিয়া কৰিব লাগে সেইটো আমি লাৰি চালে গম পাওঁ লাৰি চোৱাৰ পিছত যেতিয়া মানে ৰোলিং কৰাৰ সময় আহে তাক ৰোলিং কৰি দিয়া হয় ৰোলিং কৰি ঠিক তেনেকৈ আকৌ ফাৰ্মেণ্টেশ্যনত ৰখা হয় 1 ঘণ্টামান সময় ফাৰ্মেণ্টেশ্যন ৰখা হয় তাৰপিছত 1 ঘণ্টাৰ পিছত আকৌ ছেকেণ্ড ৰোলিং দিয়া হয় ছেকেণ্ড ৰোলিঙৰ পিছত তাক আকৌ মানে ছান ড্ৰাই শুকোৱা হয় এইটো আছে ব্লু টিটো কি হ'ল মানে কি ধৰণৰ ব্লু টি এইটো হৈছে কি গ্ৰীণ টিটো আমি বনালোঁ গ্ৰীণ টিৰ বনোৱাৰ যিটো ছিষ্টেম গ্ৰীণ টি একেই গ্ৰীণ টি বনোৱাৰ পিছত ইয়াক মানে অপৰাজিতা যিটো আমাৰ ফুল আছে অপৰাজিতা ফুলটো ইয়াত ব্ৰেণ্ডিং কৰা হয় এটা প্ৰপ'ৰ্শ্যন আছে নিৰ্দিষ্ট প্ৰপ'ৰ্শ্যনত তাক ব্ৰেণ্ডিং কৰি মিক্স কৰা হয় মানে কি কৰা হয় মিক্স কৰি কালাৰটো আহে তেতিয়া একদম ব্লু কালাৰ আহে এইখিনিয়ে মানে বন্ধুসকল আপোনালোকৰ যদি কিবা এই গ্ৰীণ টি খেতিৰ বিষয়ে বা ইয়াৰ মেনুফেকচাৰিং প্ৰচেছৰ বিষয়ে যদি কিবা জানিব লগা থাকে আমাৰ দাদাৰ লগত আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব তেওঁৰ কণ্টেক্ট নম্বৰ আমি ভিডিঅ' ডেছক্ৰিপশ্যনত ধুনীয়াকৈ দি দিম দাদাৰ লগত কথা পাতি খুবেই ভাল লাগিল আৰু এই চকতে আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আমি আশা কৰিছোঁ আগন্তুক দিনত আপুনি আৰু লাভান্বিত হওক আৰু আপোনাৰ চাহপাত আমাৰ অসমৰ বাহিৰত যাওক ভাৰতৰ বাহিৰত যাওক বিদেশত যাওক আমি কামনা কৰিছোঁ ধন্যবাদ এই ক্ষেত্ৰত এই সুযোগতে মই প্ৰতিবিম্ব লাইভৰ সকলো কেইজন কৰ্মকৰ্তাকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ